পোনপ্ৰথম বঙাইগাঁৱত চিনে ক্লাবৰ উদ্যোগত চলচ্চিত্ৰ ফেষ্টিভেল আৰম্ভ হ'ব কি থাকিব চিনে ফেষ্টিভেল উপলক্ষে আমি তিনিদিনীয়া প্ৰগ্ৰাম এটা পাতিছোঁ। প্ৰথম দিনা আমি চিত্ৰাংকন আৰু আমাৰ ডেন্স প্ৰতিযোগিতা এখন পাতিছোঁ। দ্বিতীয় দিনা আমি 3খন চিনেমা প্ৰদৰ্শন কৰিম, য'ত চিনেমা উদ্বোধন কৰিবলৈ আহিব, মহোৎসৱটো উদ্বোধন কৰিবলৈ আহিব আমাৰ অসমৰ বিশিষ্ট অভিনেতা যতীন বৰা ডাঙৰীয়া। তাৰ শেষৰ দিন আমি 3খন চিনেমা ৰাখিছোঁ। তাৰ লগত সংগতি ৰাখি এটা কৰ্মশালাও আমি পাতিম বুলি ভাবিছোঁ। কৰ্মশালাটো আমাৰ চিনেমাটোগ্ৰাফি উইথ থ্ৰু লেন্স এণ্ড লাইট সেই দিশত এখন কৰ্মশালা হ'ব। আৰু শেষত সন্ধিয়া আমি এখন ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' এটা পাতিছোঁ। আমি পোনপ্ৰথমতে ভৱেন্দ্ৰনাথ শইকীয়াৰ শৃংখল কাহিনীৰ ওপৰত আধাৰিত প্ৰবীণ হাজৰিকাৰ শৃংখল নামেৰে, তাৰপিছত কেলেণ্ডাৰ হিমজ্যোতি তালুকৰ কেলেণ্ডাৰ, আলিফা আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ আধাৰিত সোণাৰ বৰণ পাখি, নতুন TRP আৰু জাহ্নু বৰুৱাৰ বান্ধন। লগতে আমি দীনবন্ধুখনো আমাৰ হাতত ইতিমধ্যে আহি পৰিছে। যদি সময় সুবিধা মিলে আমি দীনবন্ধুখনো প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। সকলোৱে আমাক খুব ভাল ৰেছপন্স এটা দিছে। সকলোৱে আমাক আশীৰ্বাদ জনাইছে, সকলোৱে আমাক দিহা পৰামৰ্শ দি আশীৰ্বাদ জনাইছে। আৰু ভাবিছোঁ যেনেকৈ বিগত কিছুদিন আগত বঙাইগাঁৱত গ্ৰন্থমেলা খুব ভালভাৱে ছাকচেছ হৈ গ'ল, আমাৰ এইখনো খুব ভালভাৱে ছাকচেছ হ'ব আৰু আমি বঙাইগাঁৱত এটা সাংস্কৃতিক বাতাবৰণ সৃষ্টি কৰিবলৈ সমৰ্থ হ'ম।